কিন্তু অসমত কি কয় জানা নে হয় নিতে ভাইৰেল হ'ব বুলি মুটি পেলাই মেৰেককে যা হে গাইজ স্বাগতম টু মাই ইউটিউব চেনেল চ' গাইজ আজি ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই মানে ভিডিঅ' আজি মানে ৰাস্তাই আহি পাইছোঁ বহুত এতিয়া মানে যাই আছোঁ মই ধুব তাত তো ডিজেকে আপোনাৰ গমে পাই মোৰ লগত ভিডিঅ' বনাই থাকে কেতিয়াবা তো তাৰ ঘৰলৈ যাই আছোঁ মানে তাত কিবা এটা ভিডিঅ' বনাব খুজিছোঁ আৰু অলপ কিবা এটা কৰিম আৰু তাত যায় তো এতিয়া তালৈ যাওঁ গাইজ ফাইনেলি আমাৰ এবাক লগ পাই গ'লোঁ কি এতিয়া আমি ওলাই আহিলোঁ অলপ মানে এবাৰ অলপ ফুৰিব আহিলোঁ বতাহতে খাই অলপ ৰুলোঁ ক'ত যায় এতিয়া চাইকেল টাইকেল লৈ হা ভিডিঅ' নবনা ইউটিউবত ভিডিঅ' নবনা কাম নাই যা আহিলে ভিডিঅ' দিব নোৱাৰি এই মস্ত কটি কটা ৰুটিটো লৈ আছে ভিডিঅ' বনবা এনে কৈছে ফুৰিব আহা বুলি হা কাম নাই যা ভিডিঅ' যি বাদ দি এনে ভাইৰেল নহয় ভাবছা নিতে ভাইৰেল হ'ব বুলি বাদ দি ঘুমাই থাককে যা মুটি পেলাই ঘুমাই থাককে যা ভিডিঅ' যাই থাকোঁ চ' বন্ধু ফাইনেলি ইয়াত আহি ৰখিলোঁ আৰু ভাই কাৰ গাড়ী লৈ ল'লো এখন ফাইনেলি তই ল'লি নেকি ফাইনেলি হা ফাইনেলি কিন্তু মই থামনেল মই ল'ব দিছোঁ কিন্তু থামনেলো দিছোঁ তই লৈছে নে হা কেনে লাগিছে এনে চলে ভাল লাগে নে মজা এক্সপিৰিয়েঞ্চ কংকন দাৰ পৰা এক্সপিৰিয়েঞ্চ পাইছোঁ কংকন দাৰ পুৰা ফালি দিবি পিছফালে নিবি নেকি নিবি আকলাই নাচবি গৰু পিছে নিম আকলাই গেলি আৰু এই দেখছি নে গাই চি লৈছি বোলে গাই অলপ টান আছোঁ আৰু এতিয়া সেইটো চাইডে যাই আছোঁ অলপ তাত যাই মানে অলপ কিবা কানি কৰিব চাম সেইবাকে যাই চাই আহোঁ অলপ বাকী তো এতিয়া বলক তালৈ মানে ইয়াতে অলপ বহিলোঁ অলপ বঢ়িয়া ঠাণ্ডা হাৱা আহি আছে তই এটা কথা জানো না তই এটা মই কথা ক'ম এইটো ক্লিপ কিন্তু কাটি নেদি চাবি বাহিৰত দেখোঁ গিৰাক ঘৈণীয়াকে ঘুমোৱাৰ আগত দুবাতে ঘৈণীয়াকটো বা গিৰাকটো ঘৈণীয়াকটোক ক'ব ঘুমোৱাৰ আগত চুইট ড্ৰিমছ ডাৰ্লিং বা জাপানত ক'ব গুড নাইট চুইটাৰ বা আৰু ক'ৰবাত ক'ব গুড নাইট লাভ ইউ বা কিবা ক'ব আৰু কিন্তু আমাৰ অসমত কি কয় জানা নে হয় কি কয় অসমত ঘৈণীয়াকটো বা গিৰাকটো ঘুমোৱাৰ আগত ক'ব বা গিৰাকটো ঘৈণীয়াকটোক ক'ব পাকঘৰৰ সৃষ্টি বন্ধ হৈছে না এই বাৰান্দাৰ লাইটটো বন্ধ হৈছে না কি কয় জানা সোনকালে ঘুমো ৰাতিপুৱা সোনকালে পেলাব চোতাল সাৰ পেলাব কাম আছে তই কিন্তু এইটো ঠিক কথা কৈছে তই দে ইয়াৰ তই পাৰিবি কিন্তু ৰাইট কথা আপোনালোকৰ হয়নে নহয় নিজে কমেণ্ট কৰি জনাই দিব আৰু য়েছ নো তো এতিয়া তাকে যাওঁ বল বল হ'ব বল কিমান মেছেজ কৰা আৰু মেছেজ কিমান কৰা আমাৰ গাৰ্লফ্ৰেণ্ড নাইতো চকৰি চাই গাইছ কি ৰাস্তা দি যাই আছো ৰাস্তা নে কি ভাই নে আলি ধৰিবি আহিলে আকৌ পৰা নাই সাপ চাবলৈ নাহিলি লক্ষা বলুক গাইছ ৰাস্তাটো কিন্তু বেলেগ লাগছে কিন্তু এইগিলা অফ ৰোডিং কৰা হানে লাগছে ভাই নেচাৰেল য়েছ গাইছ এতিয়া মানে আহি পালোঁ আৰু ইয়াততো নেচাৰেল চাওক পুৰা ধুনীয়া এইভাগে ধান মানে কিছুমান আধা আধি ওলাইছে ঠায়ে আৰু এইবোৰ কিছুমান ওলোৱা নাই আৰু এয়া চাওক ক'ত আছোঁ মানে আৰু এইবোৰ কিবা ফুল আছে গাইছ কি ফুল চিনি নাপাওঁ এইগিলা আৰু পুৰা চাওক কেনেকুৱা এটা পুৰা একদম ধুনীয়া লাগি গৈছে ইয়ালৈ আহি পুৰা এনে আমি ভাবিছিলোঁ এনে এটা সৰুছে নৰ্মেল ভিডিঅ' বনাম কিন্তু ভিডিঅ'টো আপোনাৰ কাৰণে নৰ্মেল হ'ব পাৰে কিন্তু মোৰ কাৰণে বহুত ভাল লাগিছে মানে পুৰা একদম পুৰা ধুনীয়া আৰু কি কওঁ ৰ'দো নাই পুৰা বতাহ আহি আছে আৰু চাওক পুৰা গাইছ কি ধুনীয়া এটা নেচাৰেল আৰু এই অসমত থকা ফাইদা এইটো মানে অসমত আছোঁ কিয় আমি এইটো গাঁৱলীয়া যোনটো পৰিৱেশ ধানবোৰ এইবোৰ চাওক সেউজীয়া পৰিৱেশ পুৰা মজা আৰু গাইছ তো এতিয়া মানে এটা কিবা ৰিলচ বনাই দিব লাগে তো এইটো বনাই দিওঁ মই এটা বনাইছোঁ ইনষ্টাগ্ৰামত চাব পাৰিব ইনষ্টাগ্ৰাম আইডিটো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু ৰাতুল কৰি এতিয়া 077 বুলি মাৰিলে আইডিটো পাই যাব তাতে ইনষ্টাগ্ৰামত লিংকটো ডিছক্ৰিপশ্যনত থাকবই তো চাই ল'ব পাৰোঁ তাতে ফটোটো আপলোড কৰিম কিছুমান আৰু চাওক পুৰা দে ভাই ৰ তই মানে ইয়াৰ পাগলা আছে নেকি অলপ ভালকৈ কৈছোন মোৰ চেনেলৰ কথা কৈ গাইছ মানে ইয়াৰ এটা চেনেল আছে ডিজেকে ব্লগছ ডিজেকে ব্লগছ ডিছক্ৰিপশ্যন মই লিংকটো দি থ'ম ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আৰু কিবা আনি দেখুৱাইছোঁ চ' গাইছ আৰু ভিডিঅ'টো শেষে কৰোঁ আৰু বহুত মানে কিমান বা দীঘল হ'ল ভিডিঅ'টো গমেই পোৱা নাই মানে বনাই আছোঁ আৰু এতিয়া মানে আৰু এই দেখিছেনে এতিয়া মানে তালৈ একবাৰ যাই আহোঁ মানে চা ভাই এই জঁপিয়াই দিওঁ নেকি মই হে দিয়া পাৰোঁ নেকি মোবাইল চল চ' গাইছ বলক মানে চাওক পুৰা এটা ধুনীয়া
আৰু গাইছ চাই লওক পুৰা কি ধুনীয়া এটা নেচাৰেল আৰু এইবোৰ ধানৰ মাজত আহি কি মজা লাগি গৈছে পুৰা আৰু একদম এইবাৰ মানে ধাননি পথাৰত মই ভিডিঅ' দিয়ে নাই এতিয়া ক'ৰবাত যাওঁতে ভিডিঅ' নিদিলোঁৱে সময় নাপালোঁ আৰু ইয়াত চাওক পুৰা কি ধুনীয়া এই গাইছ পুৰা নাজাৰা চাই লওক পুৰা ধুনীয়া এটা আৰু চব বন্ধুসকল আজি ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিলোঁ বোকা চকা গাইছ এই বোকা চকা খচি দিলোঁ এই গাইছ পুৰা এটা খচি দিলোঁ চ' গাইছ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ এটা সৰুছে নৰ্মেল ভিডিঅ' বনাই দিলোঁ ঘৰতে আহিছিলোঁ মানে ওলাই আহিলোঁ তো আজি ৰবিবাৰ কাৰণে আৰু কাইলৈ বেলেগ ভিডিঅ'ত মাথা মাৰিব লাগিব আৰু তো আজি ইয়াতে সমাপ্ত কৰিলোঁ আৰু কি ধুনীয়া আৰু বেলেগ লাগিছে আৰু চাওক পুৰা ধুনীয়া লাগিছে তো গাইছ ভিডিঅ'টো কেনে লাগিলে আপোনাক কমেণ্ট কৰি জনাবা আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইয়াতে সমাপ্ত কৰিম নেক্সট ভিডিঅ'ত লগ পাইছোঁ জয় আই অসম তো গাইছ এতিয়া মানে কালভৰৰ ভিতৰত সোমাই লৈছোঁ এইটো কালভৰ এটা বস্তু দেখি আছোঁ এতিয়া কালভৰৰ ভিতৰৰ পাই তো গাইছ এই ৰ'ব জুম কৰি পেলাই এইখন দেখিছি নে সেইখন হৈছে ভূটানৰ পাহাৰ অলপ জুম কৰি দিয়ক গাইছ এই চাওক পুৰা এই সেইখন এনেকৈ গেছি এই ভূটানৰ পাহাৰ গাইছ কালভৰৰ তলৰ পৰা আমি ভূটানৰ পাহাৰ দেখা পাওঁ গম পাইছি নাই গাইছ আৰু এয়া